আজি তোমালোকৰ দশম শ্ৰেণীৰ উচ্চ গণিতৰ অনুশীলনী 2.2 8 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। 8 নম্বৰ প্ৰশ্নৰ ইয়া আছে ৰুট a প্লাছ ib ইকুৱেল টু x প্লাছ iy, তেন্তে দেখুৱা যে ৰুট a মাইনাছ ib ইকুৱেল টু x মাইনাছ iy। দিয়া আছে ৰুট a প্লাছ ib ইকুৱেল টু x মাইনাছ iy। এতিয়া ইয়াত ৰুট চিহ্ন উঠাই দিয়া, ৰুট চিহ্ন উঠাবলৈ আমি কি কৰিব লাগিব, দুইটা পক্ষত বৰ্গ কৰিব লাগিব। দুইটা ভাগত বৰ্গ কৰি দিয়া a প্লাছ ib x প্লাছ iy হোল স্কয়াৰ, দুই পক্ষত বৰ্গ কৰি দুই পক্ষত বৰ্গ কৰাৰ লগে লগে আমি ইয়াত পালো a প্লাছ ib, এইটো স্কয়াৰ কৰি দিয়া x স্কয়াৰ 2xi y প্লাছ iy হোল স্কয়াৰ, x স্কয়াৰ প্লাছ 2xy i প্লাছ i স্কয়াৰ y স্কয়াৰ, i স্কয়াৰ মানে 1 মাইনাছ 1 হয়, গতিকে x স্কয়াৰ প্লাছ 2xy i y স্কয়াৰ, কিয় i স্কয়াৰ ইকুৱেল টু মাইনাছ 1। ইয়াৰ পৰা বাস্তৱ কেইটা মিলাই লওঁ আমি, x স্কয়াৰ মাইনাছ y স্কয়াৰ প্লাছ 2xy i। এটাকে আমি পালো a প্লাছ ib ইকুৱেল টু x স্কয়াৰ মাইনাছ y স্কয়াৰ প্লাছ 2xy i। এতিয়া দুয়ো পক্ষৰ বাস্তৱ আৰু কাল্পনিক অক্ষৰ তুলনা কৰিলে পাওঁ ইয়াত বাস্তৱ আছে a আৰু ইয়াৰ বাস্তৱটো হৈছে x স্কয়াৰ মাইনাছ y স্কয়াৰ, গতিকে a ইকুৱেল টু x স্কয়াৰ মাইনাছ y স্কয়াৰ হ'ব। আৰু ib হৈছে কাল্পনিক আৰু 2xy ডট i এইটো হৈছে কাল্পনিক, গতিকে b ইকুৱেল টু 2xy পাম। এতিয়া প্ৰশ্নত উলিয়াব দিছে আমাক ৰুট a মাইনাছ ib ইকুৱেল টু x মাইনাছ iy। তোমালোকে ৰুট a মাইনাছ ib ইকুৱেল টু a মান আছে x স্কয়াৰ মাইনাছ y স্কয়াৰ, i b মান পাইছো 2xy, x স্কয়াৰ প্লাছ এইটো হ'ব i স্কয়াৰ y স্কয়াৰ মাইনাছ i ডট 2xy। ইয়াক আমি লিখিব পাৰো x মাইনাছ iy হোল স্কয়াৰ, ইয়াৰ বৰ্গমূল হ'ব x মাইনাছ iy, এইটো ওলাই গ'ল। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, যদি 2a প্লাছ ib ৰ সংযুগ্ম জটিল a প্লাছ 4 মাইনাছ i হোল ব্ৰেকেট a প্লাছ টুৱাইছ b, তেন্তে a আৰু b ৰ মান উলিওৱা। ইয়াত কৈছে 2a প্লাছ ib ৰ সংযুগ্ম এইখিনি হয়। টু এ প্লাছ ib ৰ সংযুগ্মৰ 2a মাইনাছ ib হ'ব। বাস্তৱ আৰু কাল্পনিক মাজত যি চিন আছে সেই চিনটো চেঞ্জ হৈ যাব, মাইনাছ থাকিলে প্লাছ, প্লাছ থাকিলে মাইনাছ হয়। এতিয়া এই সংযুগ্ম মানটো এইটো দিয়া আছে প্ৰশ্নমতে 2a মাইনাছ ib ইকুৱেল টু a প্লাছ 4 মাইনাছ i হোল ব্ৰেকেট a প্লাছ টুৱাইছ b। বাস্তৱ আৰু কাল্পনিক তুলনা কৰা, দুয়ো পক্ষৰ বাস্তৱ আৰু কাল্পনিক তুলনা কৰিলে পাওঁ
কৰিলে পাওঁ ইয়াৰ বাস্তৱ আছে টুৱাইছে আৰু ইয়াৰ বাস্তৱ আছে a + 4 গতিকে টুৱাইছ a = a + 4 আৰু কাল্পনিক চোৱা আৰু কাল্পনিক আছে -ib আৰু মাইনাছ হৈছে ইয়াত -i হোল ব্ৰেকেট a + টুৱাইছ b গতিকে -b = -a + টুৱাইছ b পোৱা যাব মাইনাছটো কেঞ্চেল কৰি দিয়া এইটো দিগ লৈ যাবা এইটো বহিব 2a - a = 4 a = আমি 4 এতিয়া ইয়াৰ পৰা আমি b মান কি পাওঁ b = a + টুৱাইছ b পোৱা গৈছে b মান 4 হয় য'ত a মান 4 য'ত a আছে তাত 4 বহাই ল'ব b = 4 + টুৱাইছ b b - টুৱাইছ b = 4 -b = 4 অৰ্থাৎ b = -4 পালোঁ এটাকে a = 4 b = -4 ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 10 নম্বৰ প্ৰশ্নটো এইটো 9 নম্বৰ আছিল 9 নম্বৰ প্ৰশ্ন আৰু ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নটো ইয়াৰ পিছত তোমালোকে 10 নম্বৰ প্ৰশ্নটো চোৱা 10 নম্বৰ প্ৰশ্ন কৈছে তলৰ জটিল সংখ্যাবিলাকৰ যোগাত্মক আৰু গুণাত্মক বিপৰীত নিৰ্ণয় কৰা যোগাত্মক বিপৰীত বুলি কোৱাৰ আগতে আমি যোগাত্মক বিপৰীতৰ ধৰ্মটো জানিব লাগিব দুটাৰ সংখ্যাৰ যোগফল যদি 0 হয় তেন্তে সেই সংখ্যাটাক কোৱা এটা আনটো যোগাত্মক বিপৰীত বুলি কোৱা হয় এতিয়া আমি জটিল সংখ্যা পাঠ্য পঢ়িছো গতিকে এটা জটিল সংখ্যা যোগাত্মক বিপৰীত হ'ব ধৰিছো যে ধৰো z এটা জটিল সংখ্যা এটাকে z ৰ যোগাত্মক বিপৰীত হ'ব -z কিয় হ'ব তাৰ কাৰণটো হৈছে z ৰ লগত যে আমি -z যদি প্লাছ কৰি দিওঁ তেন্তে 0 পোৱা যাব এতিয়া a + ib ৰ যোগাত্মক বিপৰীত হ'ব -a + ib মাইনাছটো লগাই দিলে হ'ল এতিয়া আমি এটা যোগ কৰিলে 0 পাম এটা মাইনাছ কৰি লাগিব -a - ib এটা a + ib ৰ যোগাত্মক বিপৰীত পোৱা যাব -a - ib এতিয়া ইয়াত সুধিছে যে তলৰ জটিল সংখ্যাবিলাকৰ যোগাত্মক আৰু গুণাত্মক বিপৰীত নিৰ্ণয় কৰা -4 + i ৰ যোগাত্মক বিপৰীত -4 + i ৰ যোগাত্মক বিপৰীত মাইনাছ দিব লাগিব -4 + i মাইনাছ মানে প্লাছ 4 - i 4 - i হ'ল -4 + i ৰ যোগাত্মক বিপৰীত এতিয়া -4 + i ৰ গুণাত্মক বিপৰীতো সুধিছে প্ৰশ্নত এতিয়া গুণাত্মক বিপৰীত তাৰ কাৰণে আমি গুণাত্মক বিপৰীত ডেফিনেশ্যন জানিব লাগিব গুণাত্মক বিপৰীত হৈছে যদি দুটা সংখ্যাৰ পৰমফল 1 হয় তেন্তে সেই সংখ্যাটা কোৱা হয় গুণাত্মক বিপৰীত এতিয়া ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্ন আলোচনা কৰিছোঁ যদি z1 আৰু z2 যিকোনো দুটা জটিল সংখ্যা তেন্তে আমি লিখিব পাৰোঁ যে ৰিয়েল z1 z2 = ৰিয়েল z2 মাইনাছ ইমাজিনাৰী z1 ইমাজিনাৰী z2 এইখিনি আমি লিখিব পাৰোঁ নে সুধিছে যদি z1 আৰু z2 দুটা জটিল সংখ্যা হয় তেন্তে আমি লিখিব পাৰোঁ অৰ্থাৎ তাৰ কাৰণে আমি এইখিনি লিখিব পাৰোঁ ন এটা প্ৰমাণ কৰিবলৈ হ'লে আমি প্ৰথমে জটিল সংখ্যাৰ উদাহৰণ এটা বুজিব লাগিব ইয়াত কৈছে z1 আৰু z2 দুটা জটিল সংখ্যা সেই আমি z1 আৰু z2 দুটা জটিল সংখ্যা হোৱাকৈ উদাহৰণ ল'ব লাগিব 11 নম্বৰটো প্ৰথমে ধৰো z1 = a + ib z2 = c + id ইয়াত কৈছে যে ৰিয়েল z1 z2 অৰ্থাৎ z1 আৰু z2 গুণফলৰ বাস্তৱ পাঠটো ল'ব পৰিছে বাস্তৱ অংশ ল'ব পৰিছে অৰ্থাৎ ৰিয়েল পাঠটো ল'ব পৰিছে আমাক
সেইটো কাৰণে আমি Z1 আৰু Z2 পূৰণ কৰিব লাগিব ঠিক একেটা ইয়াতো কৈছে Z1 আৰু Z2 গুণফলৰ কাল্পনিক অংশটো ল'ব কৈছে অৰ্থাৎ ইমাজিনাৰী পাৰ্টটো ল'ব দিছে এতিয়া Z1 Z2 পূৰণ কৰিলে পোৱা যাব a plus ib আৰু c plus id a লগত এইখিনি পূৰণ কৰিলে ac plus i ad I bc I square bd I square minus 1 হয় সেয়ে ac plus i টো কমন লোৱা যায় ad plus bc আৰু minus 1 bd এটা এখিনি পোৱা যাব ac minus bd I ad plus bc এতিয়া ইয়াৰ পৰা তোমালোকে বাস্তৱ আৰু কাল্পনিক পাৰ্টবোৰ লিখি লোৱা অৰ্থাৎ বাস্তৱ আৰু কাল্পনিক অংশবোৰ লিখি লোৱা ইয়াত ৰিয়েল পাৰ্টটো হ'ব Z1 ৰ ৰিয়েল পাৰ্টটো হ'ব ৰিয়েল পাৰ্ট বাস্তৱ অৰ্থাৎ a আৰু কাল্পনিক অক্ষৰটো হৈছে Z1 ৰ কাল্পনিক অংশত ইমাজিনাৰী পাৰ্টটো হ'ব b ইয়াৰ Z2 বাস্তৱ অক্ষৰটো হ'ব c আৰু ইমাজিনাৰী পাৰ্টটো হ'ব d এটা ইয়াৰ বাস্তৱ অক্ষৰটো ৰিয়েল পাৰ্টটো Z1 Z2 হ'ব ইয়াত ৰিয়েল পাৰ্ট বুলি কৈছে AC BD এটা মন কৰা a ইকুৱেল টু কি আছে a ইকুৱেল আছে ৰিয়েল Z1 গতিকে ৰিয়েল Z1 c আছিল ৰিয়েল Z2 b আছিল ইমাজিনাৰী Z1 d আছিল ইমাজিনাৰী Z2 এটো গতিকে আমি ৰিয়েল Z1 Z2 ইকুৱেল টু ৰিয়েল Z1 ৰিয়েল Z2 মাইনাছ ইমাজিনাৰী Z1 ইমাজিনাৰী Z2 আমি লিখিব পাৰোঁ এটো এক নম্বৰটো ওলাই গ'ল এটো ইয়াৰ পিছত দুই নম্বৰটো চোৱা দুই নম্বৰ কি কৈছে ইমাজিনাৰী পাৰ্টটো ল'ব গৈছে ইয়াৰ Z1 Z2 ইমাজিনাৰী পাৰ্টটো ল'ব গৈছে তো ইমাজিনাৰী Z1 Z2 পোৱা যাব ইয়াৰ ইমাজিনাৰী পাৰ্টটো অৰ্থাৎ AD plus BC a মানে পাইছিলোঁ আমি ৰিয়েল Z1 a মানে পাইছোঁ ৰিয়েল Z1 গতিকে a য'ত আছে তাত ৰিয়েল Z1 বহিব আৰু d আছিল ইমাজিনাৰী Z2 প্লাছ b আছিল এটো b ইমাজিনাৰী Z1 আৰু এফালে c আছিল ৰিয়েল Z2 গতিকে ইয়াত আমি ক'লোঁ ইমাজিনাৰী পাৰ্টটো Z1 ৰ Z2 ইমাজিনাৰী পাৰ্টটো হ'ব ৰিয়েল Z1 ইমাজিনাৰী পাৰ্ট Z2 ইমাজিনাৰী Z1 ৰিয়েল পাৰ্ট Z2 আমি লিখিব পাৰোঁ এনেকৈ সেইটো গতিকে যদি Z1 Z2 যিকোনো দুটা জটিল সংখ্যা তেন্তে আমি লিখিব পাৰোঁনে যে এইখিনি লিখিব পাৰোঁ আমি সেইটো ইয়াৰ পিছত 12 নম্বৰ প্ৰশ্নত কৈছে 12 নম্বৰ একটো চোৱা যদি p plus iq equal to alpha plus I divided by alpha minus I তেন্তে দেখুৱা যে alpha q equal to 1 plus p এইখিনি দেখুৱাব যদি এইখিনি হয় তেন্তে এইখিনি দেখুৱাব কৈছে তাৰপৰা আমি এই চৰ্তটো যে দিয়া আছে সেই চৰ্তটোৰ পৰা আমি এইখিনি প্ৰমাণ কৰিব লাগিব সেইটো কাৰণে লিখি লোৱা যে 12 নম্বৰ একটো দিয়া আছে p plus iq equal to alpha plus I আৰু alpha minus I এটা মন কৰিবা যে alpha plus I divided by alpha minus I এইখিনি a plus ib আহিত নাই কিন্তু এইখিনি a plus ib নাই সেই আমি ইয়াক a plus ib আহি নিব কাৰণে alpha minus I অৰ্থাৎ হৰমানটো সংযুগ্ম লব আৰু দুইটা পূৰণ কৰিব লাগিব গতিকে আমি p plus iq equal to পাম আমি alpha plus I alpha minus I ইয়াক সংযুগ্ম alpha plus I হয় গতিকে alpha plus I লব আৰু দুইটাতে পূৰণ কৰি দিলোঁ
পূৰণ কৰাৰ ফলত আমি পালোঁ আলফা স্কোৱাৰ মাইনাছ আই স্কোৱাৰ আৰু এইটো হ'ব এইটো পূৰণ কৰি দিয়ে আলফা প্লাছ আই হোল স্কোৱাৰ সূত্ৰই পৰি আছে আলফা স্কোৱাৰ টুৱাইছ আলফা আই প্লাছ আই স্কোৱাৰ এইখিনি পোৱা যাব আলফা স্কোৱাৰ প্লাছ 1 পোৱা যাব আলফা স্কোৱাৰ টুৱাইছ আলফা আই আৰু এইটো মান মাইনাছ 1 হয় গতিকে এইটো মান আই স্কোৱাৰ মাইনাছ 1 প্লাছ টুৱাইছ আলফা আই স্কোৱাৰ প্লাছ 1 এতিয়া আলফা স্কোৱাৰ প্লাছ 1 বাস্তৱ পোৱা গৈছে গতিকে আমি এই বাস্তৱটি আমি ওপৰৰ লৱখত যিটো মান পাইছোঁ সেইখিনি হৈছে কাল্পনিক জটিল সংখ্যা গতিকে বাস্তৱ আৰু কাল্পনিক অংকটো হৰণ কৰি দিলে হৈ যাব আলফা স্কোৱাৰ মাইনাছ 1 ডিভাইডেড বাই আলফা স্কোৱাৰ প্লাছ 1 প্লাছ আই টুৱাইছ আলফাৰ ডিভাইডেড বাই আলফা স্কোৱাৰ প্লাছ 1 এইটো বাস্তৱ হৈ আছে আৰু কাল্পনিক আছে এই বাস্তৱ মানটোক আমি এইখিনি হৰণ কৰিলোঁ আৰু এই কাল্পনিক অংশখিনি এইখিনি হৰণ কৰি দিলোঁ এতিয়া আমি a প্লাছ আই বি আহি পালোঁ ইয়াৰ পিছত এতিয়াৰ পি প্লাছ আই কিউ ইকুৱেল এইখিনি পালোঁ ইয়াৰ পিছত মন কৰিবা আমাৰ প্ৰশ্ন প্ৰমাণ কৰিব দিছে আলফাৰ কিউ ইকুৱেল টু 1 প্লাছ পি প্ৰমাণ কৰিব দিছে এতিয়া বাস্তৱ আৰু কাল্পনিক অক্ষ তুলনা কৰা দুয়ো পক্ষত বাস্তৱ আৰু কাল্পনিক তুলনা কৰিলে পাওঁ পি ইকুৱেল টু আলফা স্কোৱাৰ মাইনাছ 1 ডিভাইডেড বাই আলফা স্কোৱাৰ প্লাছ 1 কিউ ইকুৱেল টু টুৱাইছ আলফা বাই আলফা স্কোৱাৰ প্লাছ 1 এতিয়া প্ৰমাণ কৰিব দিছে আলফাৰ কিউ ইকুৱেল টু 1 প্লাছ পি আমি 1 প্লাছ পি লওঁ এতিয়া 1 প্লাছ পি ইকুৱেল টু 1 পি মানটো আমি উলিয়াই দিছোঁ আলফা স্কোৱাৰ মাইনাছ 1 ডিভাইডেড বাই আলফা স্কোৱাৰ প্লাছ 1 আলফা স্কোৱাৰ মাইনাছ 1 ডিভাইডেড বাই আলফা স্কোৱাৰ প্লাছ 1 এতিয়া ইয়াত লসাগুলৈ পোৱা যাবতো আলফা স্কোৱাৰ প্লাছ 1 মাইনাছ আকৌ প্লাছ আছেতো আলফা স্কোৱাৰ মাইনাছ 1 আলফা স্কোৱাৰ প্লাছ 1 এতিয়া মাইনাছ 1 প্লাছ 1 কেঞ্চেল গ'ল ইয়াত পাম আমি টুৱাইছ আলফা স্কোৱাৰ বাই আলফা স্কোৱাৰ প্লাছ 1 এতিয়া এইখিনি আমি এনেকৈ লিখিব পাৰোঁ আলফাৰ ডট টুৱাইছ আলফা বাই আলফা স্কোৱাৰ প্লাছ 1 এইখিনি লিখিব পাৰোঁ এতিয়া আলফাৰ আৰু এইখিনি এই মানটো পাইছোঁ আমি এই মানটো ইয়াত পাইছোঁ গতিকে কিউ আলফাৰ কিউ এটাকে আমি পালোঁ যে 1 প্লাছ পি ইকুৱেল টু আলফাৰ কিউ এইটো